আছে আমাৰ গাঁৱৰ আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোক বসবাস কৰি আছে আৰু আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকৰ মাজত এনেকুৱা মানুহ আছে যোনখিনি মানে আজিলৈকে একো নাজানে আৰু চিপছ এটা ল'ব বা আৰু কিবা এটা পেকেটৰ বস্তু ফালিব তেওঁলোকে একো নজনাকৈ ফালি পেলাই ডাইৰেক্টলি খাই দিয়ে। কিন্তু আজি এই দোকানীজন তেওঁ বস্তুখিনি অনাৰ আগত এবাৰ চাব লাগিছিলে আৰু তেওঁ চোৱাৰ যোগ্য আৰু দোকানীজনৰ ইতিমধ্যে গম পাইছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু চিপছৰ পেকেটত অলৰেডি লিখা থাকে যে এইটো এক্সপাইৰী ডেট হয় বা নহয় আৰু তেওঁ অনাৰ আগত এবাৰ চাব লাগিছিলে আৰু তেওঁৰ চোৱাৰ আচলতে এনেকৈ একেমুখে ক'ব পাৰি নেকি যে এটা ডাঙৰ সংকটৰ বা বিপদৰ পৰা মুক্ত হৈছে ৰাইজ? হয়, আজি চাওক বস্তুখিনি খোৱাৰ এতিয়া আমি আজিয়ে গম পাইছোঁ কত দিনৰ পৰা এইখিনি ব্যৱসায় চলি আছে আৰু এটা কথা ব্যৱসায়ক জনাই দিব বিচাৰিছোঁ, যোন দোকানী তেওঁক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা আৰু বস্তু নেবেচে আৰু আপোনালোকে বেচাৰ আগত মানে বস্তুটো অনাৰ আগত ক'ৰবাৰ পৰা কোম্পানীৰ পৰা আনিছে আপোনালোকে এবাৰ চাই লোৱাটো নিজৰ। এই সমগ্ৰ বিষয়বোৰ চোৱা এটা বিভাগ আছে যাক ফুড ছেফটি ডিপাৰ্টমেণ্ট বা খাদ্য সুৰক্ষা, তেওঁলোকে আইন উলংঘা কৰিছে। এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ৰ পৰা বহু দিনৰ পৰা লক্ষ্য কৰি থকা হৈছে কোনো ধৰণৰ তেওঁলোকৰ অভিযান নাই, যি বিভাগ আছে বিভাগৰ কোনো অভিযান নাই। এইসমূহ তেওঁলোকৰ চোৱা দায়িত্ব নহয় জানো? হয়, আজি চাওক এতিয়া বস্তুখিনি গম পালে আৰু এতিয়া ইতিমধ্যে ফুড ছেফটি ডিপাৰ্টমেণ্টক জনোৱা হৈছে, আমাৰ থ্ৰু পাব্লিকৰ থ্ৰু জনোৱা হৈছে আৰু ইয়াৰ বিষয়ে ৰাতিপুৱালৈকে চাগে ফুড ছেফটি ডিপাৰ্টমেণ্টৰ মানুহ আহি পাব আৰু কি ব্যৱস্থা লয় ফুড ছেফটি ডিপাৰ্টমেণ্টে